वेलकाम কৰিব বুলি শুনা গৈছে কি ক'ব হয় পোনপ্ৰথমতে আমি অতিকৈ আনন্দিত হৈছোঁ একালৰ এপছুৰ সক্ৰিয় নেতা যাৰ আমাৰ বড়ো সমাজত যথেষ্ট প্ৰভাৱ তেখেতৰ আছে সেই ব্যক্তিজনে আমাৰ ৪৭ নং মাজবাট সমষ্টিৰ বিধায়ক তথা অসমৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াৰ লগত আজি যোগদান হয় আনুষ্ঠানিকভাৱে আমি তেখেতক আমাৰ ৰৌতা ব্লক BPF হিচাপে আমি তেখেতক ওয়েলকাম জনাইছোঁ আৰু লগে লগে আহি থকা 18 তাৰিখে যেহেতু আমাৰ জয়েন্ট এক্সিকিউটিভ মিটিং হৈ আছে ওদালগুৰিত তাত ওদালগুৰিত তেখেত ৰবীন্দ্ৰ মুছাহাৰী ডাঙৰীয়াক সেন্ট্ৰেলি আমাৰ CWC টিমে সেন্ট্ৰেল টিমে ওয়েলকাম জনাব তেখেতক কি ক'ব যে তেওঁৰ নেতৃত্বত যেহেতু তেওঁ আজি যোগদান কৰিলে BPF দলত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব গোটেই সমষ্টিটোত বা গোটেই ওদালগুৰি জিলাখনত নিখিল বড়ো ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন নেতা হয় তেখেত এজন নিখিল বড়ো ছাত্ৰ সন্থাৰ এজন শক্তিশালী নেতা আছিলে প্ৰভাৱশালী নেতা আছিলে যেহেতু তেখেতৰ বড়ো সমাজত যথেষ্ট প্ৰভাৱ আছে যেহেতু যোৱাবাৰ ইলেকশ্যনবিলাকত আমি পাইছোঁ UPPL আৰু BPF যথেষ্ট একদম টক্কৰ হৈছিলে বড়ো ভোটত আমি প্ৰায় সমান অলপমান 40-60 তেনেকৈ হৈছিলে কিন্তু এবাৰ যেহেতু তেখেতৰ প্ৰভাৱ আছে আমাৰ এৰিয়াত যথেষ্ট আছে আমি সৰু কালৰ পৰা তেখেতক পাইছোঁ এপছুৰ লিডাৰ হিচাপে তেখেত শিক্ষকো আছিলে এটা সময়ত আমাৰ তাই আমি গম পাওঁ তেখেতৰ যথেষ্ট প্ৰভাৱ আছে আৰু তেখেতৰ কথা মানুহে শুনিব তেখেতে যথেষ্ট নেতৃত্ব ল'ব পাৰিব আমাৰ দলত যথেষ্ট আমাৰ লাভান্বিত হ'ব আমাৰ দলটো আমি ভাবোঁ আগতকৈ বহুত গুণে আমি শক্তিশালী হ'ম বুলি আমি আশাবাদী